নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম পাঠটোৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা এতিয়া যে তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। এটোত দিয়া হৈছে 300 কেলভিন আৰু বিটোত দিয়া হৈছে 573 কেলভিন। এই প্ৰশ্নটো কৰাৰ আগত তোমালোকে এটা কথা মনত ৰাখিবা যে কি হয় যেতিয়া কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ দিয়া হয় প্ৰশ্নটো, তেতিয়া কি কৰিব লাগে 273 মাইনাছ কৰিব লাগে, যেটো মই এই প্ৰশ্নটোৰ উত্তৰত তোমালোকক কৰি দেখাইছো। আৰু যেতিয়া চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ কোৱা হয় প্ৰশ্নটোত, অৰ্থাৎ চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেলত প্ৰকাশ কৰিবলৈ কোৱা হয়, তেতিয়া 273 প্লাছ কৰিব লাগে আৰু কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেলত নিবলৈ হ'লে 273 মাইনাছ কৰিব লাগে। গতিকে প্ৰশ্নটোত কি দিছে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে, অৰ্থাৎ প্ৰশ্নটোত কেলভিন স্কেলত দিয়া হৈছে নাম্বাৰ কেইটা, কিন্তু তাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে। আৰু এতিয়া মই তোমালোকক ক'লো যে কি 273টো মাইনাছ কৰিব লাগিব যদি কেলভিন স্কেল বা চেলচিয়াছ স্কেলত প্ৰকাশ কৰিবলৈ দিয়া হয়। তেন্তে ইয়াত সেইটোৱে কৰিছোঁ। চোৱা এটোত কি কৰিছোঁ মই 300ৰ পৰা 273 মাইনাছ কৰিছোঁ, তেতিয়া কি পাইছোঁ 27 ডিগ্ৰী চেলচিয়াছ। আৰু বিটোত কি কৰিছোঁ 573 পৰা 273 মাইনাছ কৰি কিমান পাইছোঁ উত্তৰটো 300 ডিগ্ৰী চেলচিয়াছ পাইছোঁ। ঠিক আছে, এই ধৰণৰ প্ৰশ্নসমূহ খুব আহে পৰীক্ষাত, গতিকে তোমালোকে এই কথাকেইটা মনত ৰাখিবা। আৰু ইয়াত মূল দুটা পইণ্ট তোমালোকে মনত ৰাখিবা, যদিহে কেলভিন স্কেল বা চেলচিয়াছ স্কেললৈ নিবলৈ দিয়া হয় তেতিয়া কি কৰিব লাগিব 273 মাইনাছ কৰিব লাগিব, আৰু চেলচিয়াছ স্কেল বা কেলভিন স্কেললৈ নিবলৈ হ'লে 273 প্লাছ কৰিব লাগিব। এই কথা দুটা তোমালোকে মনত ৰাখিবা। পিছৰ প্ৰশ্নটো চাওঁ। উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? এটোত দিয়া হৈছে 250 ডিগ্ৰী চেলচিয়াছ আৰু বিটোত দিয়া হৈছে 100 ডিগ্ৰী চেলচিয়াছ। গতিকে এই প্ৰশ্নটোৰ উত্তৰবোৰ তোমালোকে কৰিবলৈ যাওঁতে এটা কথা মনত ৰাখিবা, আৰু সহজ হয় সেই কথাকেইটা তোমালোকে মনত ৰাখিলে, যে পানী কিমান ডিগ্ৰী চেলচিয়াছত উতলে আৰু কিমান ডিগ্ৰী চেলচিয়াছত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰ হয়। গতিকে 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে আৰু 0 ডিগ্ৰী চেলচিয়াছত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰ হয়। ঠিক আছে, গতিকে সেই কনচেপ্টটো তোমালোকে সেই ধৰণৰটো তোমালোকৰ থাকিলে এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিলেও তোমালোকে কৰিবলৈ তোমালোকৰ কাৰণে একেবাৰে সহজ হ'ব। তেন্তে প্ৰথমটোত কি দিছে যে 250 ডিগ্ৰী চেলচিয়াছ। গতিকে আমি অনুমান কৰিব পাৰিছোঁৱে নিশ্চয় হয়নে যে 250 ডিগ্ৰী চেলচিয়াছত পানীৰ ভৌতিক অৱস্থা কি হ'ব পৰিৱৰ্তন হ'ব, হয়নে? পানী কি হ'ব তেতিয়া জুলীয়া হৈ নাথাকে, ই কি হ'ব গেছীয় অৱস্থালৈ ৰূপান্তৰিত হ'ব। কাৰণ কিয় চোৱা 100 ডিগ্ৰী চেলচিয়াছতে কি হৈ যায় ই উতলিব ধৰে, হয়নে? আৰু 100 ডিগ্ৰী চেলচিয়াছত যদি উতলিব ধৰে 250 ডিগ্ৰী চেলচিয়াছ কি হ'বগৈ বাৰু তোমালোকে ভাবি চোৱাচোন, ই কি হ'ব পানীৰ পৰা তৰল অৱস্থা পাই গেছীয় অৱস্থালৈ ৰূপান্তৰিত হৈ যাব। ঠিক আছে, আৰু বিটোত কি দিছে চোৱা 100 ডিগ্ৰী চেলচিয়াছত। 100 ডিগ্ৰী চেলচিয়াছত যিহেতু ইতিমধ্যে মই তোমালোকক ক'লোৱে যে কি হ'ব পানী উতলিব, গম পাইছেনে? অৰ্থাৎ এই উষ্ণতাত পানী জুলীয়া অৱস্থা বা গেছীয় অৱস্থা প্ৰাপ্ত হয়। ঠিক আছে, পিছৰ প্ৰশ্নটো চাওঁ এতিয়া যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? এতিয়া কি কৈছে চোৱা কোনো পদাৰ্থৰ যিকোনো পদাৰ্থ হ'ব পাৰে তাৰ ভৌতিক অৱস্থা। গতিকে এই ভৌতিক অৱস্থা কি মই তোমালোকক ইয়াৰ আগতো কৈ আহিছোঁ যে কি ভৌতিক অৱস্থা হৈছে তিনিটা, গোটা, জলীয়া আৰু গেছীয়। ঠিক আছে, গতিকে যিকোনো পদাৰ্থৰ সেই ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হওঁতে সেই সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? তাৰ উত্তৰটো হৈছে কি চোৱা যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কাৰণ তেনে উষ্ণতা পদাৰ্থটোৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়। অৰ্থাৎ পদাৰ্থ এটাই সম্পূৰ্ণৰূপে তাৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন নোহোৱালৈকে এই উষ্ণতা শোষণ কৰি থাকে, আৰু সেইবাবে পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে। তেন্তে উত্তৰটোত কি ক'লে চোৱা কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত। এতিয়া এই উত্তৰটো তোমালোকে সহজে বুজি পাবলৈ এটা উদাহৰণ লৈ ল'ব পাৰে। ধৰি লোৱা বৰফ টুকুৰা, পদাৰ্থটো হ'ল ধৰি লোৱা বৰফ, আৰু সেই বৰফৰ ভৌতিক অৱস্থা পৰিৱৰ্তন হৈছে। ঠিক আছে, যেতিয়া আমি বৰফ এটুকুৰা আমি কি কৰিম গৰম কৰিম, তাক তাপ দি যেতিয়া তাক গৰম কৰিম আৰু যেতিয়া পানীলৈ যেতিয়া আমি তাক ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম তেতিয়া কি হ'ব চোৱা লগে লগে সেই বৰফ টুকুৰাৰ পৰা যেতিয়া পানীলৈ ৰূপান্তৰ হ'ব লগে লগে কি হ'ব সেইখিনি গৰম নহয়, গম পাইছানে? আৰু কি হ'ব আৰু উষ্ণতা স্থিৰ হৈ থাকিব। কাৰণ কিয় জানানে? সেই বৰফৰ পৰা পানীলৈ ৰূপান্তৰিত হোৱা সেই সময়ছোৱাত সেই বৰফ টুকুৰাই কি কৰিব সেই তাপখিনি অৰ্থাৎ যিখিনি উষ্ণতা আমি তাক প্ৰয়োগ কৰিম পানীলৈ ৰূপান্তৰ কৰিবলৈ, সেই উষ্ণতাখিনি কি কৰিব ই শোষণ কৰিব। সেইটোকে ইয়াত দিছে চোৱা যে অৰ্থাৎ পদাৰ্থ এটা সম্পূৰ্ণৰূপে তাৰ ভৌতিক অৱস্থা পৰিৱৰ্তন নোহোৱালৈকে এই উষ্ণতা শোষণ কৰি থাকে। তেন্তে বুজি পালা তোমালোকে নিশ্চয় যে কি বৰফ টুকুৰাই
পানীলৈ ৰূপান্তৰ হোৱাৰ সময়ছোৱালৈকে আমি যিখিনি তাপ তাক প্ৰয়োগ কৰিম তেতিয়ালৈকে সেই তাপখিনি কি কৰিব শোষণ কৰি ৰাখিব আৰু সেই সময়ছোৱাত কি হ'ব সেই উষ্ণতাটো স্থিৰ হৈ থাকিব একেই থাকিব এতিয়া বলা পিছৰ প্ৰশ্নটোলৈ যাওঁ যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা উত্তৰত লিখিছোঁ মই চোৱা যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা হৈছে আমি কি হয় যিবোৰ গেছ হয়নে মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো মই এই কথাটো উল্লেখ কৰি আহিছোঁ কিছুমান কি হয় পদ্ধতি আছে গোটা বা কঠিন পদাৰ্থৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কি পোনে পোনে কি হৈ যায় গেছীয় অৱস্থালৈ ৰূপান্তৰ হৈ যায় সেই গোটা পদাৰ্থটো হয়নে এনেধৰণৰ কিছুমান কি আছে পাঠটোত কিছুমান এই ধৰণৰ পাঠটোত ভিত্তি কৰি দিয়া হয় এনেধৰণৰ কিছুমান প্ৰশ্ন দিয়া হৈছে গতিকে সেই প্ৰশ্নসমূহ উত্তৰ মই আলোচনা কৰি থোৱা আছে ইয়াৰ আগৰ ভিডিঅ'কেইটাত আৰু ইয়াত কি দিছে চোৱা যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা অৰ্থাৎ গেছীয় পদাৰ্থসমূহ জুলীয়া অৱস্থা কৰিব পৰা পদ্ধতি এটা লিখিবলৈ কৈছে গতিকে আমি কেনেধৰণে গেছীয় পদাৰ্থ এটাক জুলীয়া অৱস্থা কৰিব পাৰোঁ চোৱা প্ৰথমে আমি চাপ প্ৰয়োগ কৰিব লাগিব আৰু তাক উষ্ণতা কমাই বা নিম্ন উষ্ণতাত প্ৰয়োগ কৰিব লাগিব সেই গেছীয় পদাৰ্থটোক জুলীয়া অৱস্থালৈ আনিবলৈ ঠিক আছেনে তেতিয়া পিছৰ প্ৰশ্নটোলৈ চাওঁ এতিয়া এই প্ৰশ্নটো চোৱা পৃষ্ঠা নং 10ত থকা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হয় এইটো আৰু ইয়াত কি দিছে যে ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় তোমালোকৰ কোনোবাই হয়তো ডিজাৰ্ট কুলাৰ দেখিছা আৰু সেই ডিজাৰ্ট কুলাৰে কি কৰে গৰম দিনত গ্ৰীষ্মকালীন গৰম দিনত ঠাণ্ডা কৰে আৰু ডিজাৰ্ট কুলাৰ কিয় ঠাণ্ডা কৰে সেইটো কথা সুধিছে প্ৰশ্নটোত উত্তৰটো হৈছে চোৱা যে শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয় যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে এতিয়া উত্তৰটোত কি ক'লে চোৱা যে শুষ্ক গৰম দিনত অৰ্থাৎ শুকান গৰম দিনত গ্ৰীষ্মকালত অৰ্থাৎ উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয় এতিয়া এই কথাটো তোমালোকে মন দিবা যে গৰম দিনত কি হয় উষ্ণতা বেছি হয়তো আমি সকলোৱে জানো আৰু আৰ্দ্ৰতা কম হয় যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় গতিকে কি হ'ল বাষ্পীভৱনৰ কিছুমান কি আছে উপাদান অৰ্থাৎ কিছুমান কাৰক আছে তাৰ ভিতৰতো এটা কাৰক হ'ল যে কি যদিহে আৰ্দ্ৰতা কম হয় তেতিয়া কি হয় বাষ্পীভৱন বাঢ়ে সেইটো এটা বাষ্পীভৱনৰ কাৰক গতিকে গৰম দিনত কি হয় যে উষ্ণতা বেছি হয় আৰ্দ্ৰতা কম হয় আৰ্দ্ৰতা কম হ'লে জলীয় বাষ্পৰ পৰিমাণ কমে আৰু যাৰ ফলত কি হয় বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে ডিজাৰ্ট কুলাৰ এটাই গৰম দিনত ভালকৈ ঠাণ্ডা কৰে পিছত প্ৰশ্নটোলৈ যাওঁ এতিয়া গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় এইটো আমি প্ৰায়ে মন কৰোঁ যে কি মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিন্তু আমি তাৰ কাৰণটো হয়তো বেছিভাগে জানিবলৈ আজিলৈকে হয়তো চেষ্টা কৰা নাই কিন্তু আজি আমি ইয়াৰ কাৰণটো জানিম যে কি মাটিৰ কলহৰ থোৱা পানী ঠাণ্ডা হৈ থাকে কিয় এতিয়া কি কৈছে চোৱা যে গ্ৰীষ্মকালত বাষ্পীভৱন প্ৰক্ৰিয়াৰ বেগ বৃদ্ধি হয়নে ইয়াৰ আগৰ প্ৰশ্নটোতো সেইটো উত্তৰত আছিলে যে কি গৰম দিনতকৈ বাষ্পীভৱন প্ৰক্ৰিয়াৰ বেগ বৃদ্ধি হয় অৰ্থাৎ মাত্ৰা বাঢ়ে মাটি কলহৰ পাত্ৰত সৰু সৰু ছিদ্ৰ থাকে আৰু সেই ছিদ্ৰবোৰেৰে পানী বাষ্পীভৱনৰ প্ৰক্ৰিয়া দ্ৰুতগতিত হৈ থাকে আৰু বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি পাত্ৰটো অৰ্থাৎ কলহটোত থকা পানীৰ পৰা আহৰণ কৰে আমি এতিয়া গম পালোঁ যে কি গ্ৰীষ্মকালত বাষ্পীভৱনৰ বেগ বাঢ়ে আৰু দ্বিতীয়তে আৰু এটা কথা হ'ল যে কি মাটি কলহৰ পাত্ৰত কি থাকে সৰু সৰু ছিদ্ৰ মানে বিন্ধা থাকে সৰু সৰু আৰু সেই ছিদ্ৰবোৰেৰে বা বিন্ধাবোৰেৰে কি হয় পানী বাষ্পীভৱনৰ প্ৰক্ৰিয়া অতি বেগেৰে অৰ্থাৎ দ্ৰুতগতিত হ'ব ধৰে গম পাইছানে আৰু বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি পাত্ৰটো অৰ্থাৎ কলহটোত থকা পানীৰ পৰা আহৰণ কৰে যাৰ ফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে অৰ্থাৎ বাষ্পীভৱন হ'বলৈ হ'লে কি লাগিব তাপ শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই তাপ শক্তি এই বাষ্পীভৱন হওঁতে সেই তাপ শক্তি ক'ৰ পৰা আহৰণ কৰা হয় বুলি কৈছে কলহটোত থকা পানীখিনিৰ পৰাই বাষ্পীভৱন সংঘটিত হ'বলৈ হ'লে সেই তাপ শক্তি কলহটোত থকা পানীখিনিৰ পৰাই আহৰণ কৰে যাৰ ফলত কি গ্ৰীষ্মকালত মাটিৰ কলহত থকা পানীখিনি ঠাণ্ডা হৈ থাকে তেন্তে বুজিলা নিশ্চয় তোমালোকে যে কি মাটিৰ কলহত থকা পানীখিনি কিয় ঠাণ্ডা হয় তেন্তে ব'লা পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে এতিয়া যে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে ঠাণ্ডা অনুভৱ হয় কিয় তোমালোকে হয়তো কেতিয়াবা অনুভৱ কৰিবা যদি হাতৰ তলুৱাত কেতিয়াবা এচিটন বা পেট্ৰল বা সুগন্ধি যিকোনো আঁতৰ অলপ তোমালোকে ঢালি চাবাচোন সেই ঠাইটুকুৰাত কি হৈ যাব তোমালোকে ঠাণ্ডা অনুভৱ কৰিবা আৰু সেই ঠাণ্ডা অনুভৱ কিয় হয় এই পদাৰ্থসমূহ এচিটন বা পেট্ৰল বা সুগন্ধি আঁতৰ যদি ঢালি দিওঁ তেন্তে আমাৰ হাতৰ তলুৱাখন কিয় ঠাণ্ডা হয় তাৰ কাৰণটো লিখিবলৈ কৈছে গতিকে ইয়াৰ উত্তৰটো হৈছে চোৱা যে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে হাতৰ তলুৱাৰ পৰা ইহঁতে তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে কি হয় চ' আমাৰ শৰীৰটো কি হৈ থাকে গৰম হৈ থাকে হয়নে আৰু গতিকে কি কৈছে আমি হাতৰ তলুৱাত যেতিয়া এই এচিটন পেট্ৰল বা সুগন্ধি ঢালি দিয়া হয় এই এচিটন পেট্ৰল বা সুগন্ধি আঁতৰে কি কৰে আমাৰ হাতৰ তলুৱাত যিখিনি তাপ শক্তি থাকে সেইখিনি শোষণ কৰি ইহঁতে বাষ্পীভৱন কৰি দিয়ে বাষ্পীভূত কৰি দিয়ে গম পাইছানে বায়ুত ইহঁতে বাষ্পীভৱন কৰি দিয়ে আৰু সেই বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ
জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। আৰু কি ক'লে চোৱা যে কি বাষ্পীভৱনৰ ফলত আমাৰ হাতখন কি হ'ল, যেতিয়া বাষ্পীভৱন এই পদাৰ্থসমূহ ঢালি দিয়াৰ লগে লগে কি হ'ল, আমাৰ হাতখনত যিখিনি তাপ আছিল সেই তাপখিনি যেতিয়া কি হ'ল বাষ্পীভৱন কৰি দিলে, তেতিয়া লগে লগে কি হয় আমি ঠাণ্ডা অনুভৱ কৰোঁ। আৰু কি কৈছে, এই যে ঠাণ্ডা অনুভৱ কৰোঁ আৰু কিয় কৰোঁ এই ঠাণ্ডা অনুভৱটো চোৱা যে বাষ্পীভৱনৰ ফলত যেতিয়া বাষ্পীভৱন সম্পূৰ্ণ হৈ গ'ল, তাৰ ফলত যিহেতু আমাৰ দেহত তাপশক্তি ইহঁতে কি কৰিলে বাষ্পীভৱন কৰি পঠিয়ালে, হয়নে? আৰু সেই তাপশক্তিখিনি কমি যোৱাৰ পিছত সেই শক্তিখিনি পুনৰ পূৰণ কৰিবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে অৰ্থাৎ এই এচিটন পেট্ৰল বা সুগন্ধি আঁতৰৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ অৰ্থাৎ আমাৰ হাতৰ তলুৱাৰ চাৰিওকাষৰ যিটুকুৰা ঠাইত এই পদাৰ্থবোৰ ঢালি দিয়া হৈছে, অৰ্থাৎ এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিয়া হৈছে, সেই ঠাইটুকুৰাৰ চাৰিওকাষৰ পৰা ইহঁতে শক্তি আহৰণ কৰে বুলি কৈছে। কোনে শক্তি আহৰণ কৰে? তেন্তে এই এচিটন পেট্ৰল বা সুগন্ধি আঁতৰৰ কণিকাবোৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ পাজৰ ঠাণ্ডা হয়। গতিকে তোমালোকে বুজি পালা যে হাতৰ তলুৱাত এই পদাৰ্থসমূহ ঢালি দিলে কিয় ঠাণ্ডা অনুভৱ কৰা হয়। তেন্তে বোলা পিছৰ প্ৰশ্নটোলৈ যাওঁ। গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? এতিয়া সেইটো কি হয়, প্ৰেক্টিকেল আমাৰ এক্সপিৰিয়েঞ্চ আছে নহয় জানো, যে গৰম চাহ যেতিয়া আমি খাওঁ বা গৰম গাখীৰে খালোঁ, তেতিয়া কি হয় আমি কাপত লৈ খোৱাতকৈ প্লেটত লৈ খাবলৈ বেছি ভাল পাওঁনে? কাৰণ কিয় চোৱা, প্লেটত কি হয় খুব সহজে ঠাণ্ডা হয় আৰু খাবলৈও কি হয় সুবিধা হয় আমাৰ কাৰণে, নহয়নে? গতিকে কিয় হয় চোৱা যে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱাটো সহজ, কাৰণ প্লেটত ল'লে চাহকাপ বা গাখীৰখিনি পৃষ্ঠকালি বাঢ়ে আৰু পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ বেগ বা মাত্ৰা বাঢ়িব ধৰে। এইটোৱে ইয়াৰ মূল কাৰণ। কাৰণ চোৱা বাষ্পীভৱনৰ আৰু এটা কাৰক আছিল, যেনেদৰে বাষ্পীভৱন কি হয় যেতিয়া আৰ্দ্ৰতা কি হয় যেতিয়া কমে, গ্ৰীষ্মকালত যেতিয়া আৰ্দ্ৰতা কমিছিল, আমি আগৰ প্ৰশ্নসমূহৰ উত্তৰত কি হৈছে উল্লেখ কৰি আহিছোঁ, আলোচনা কৰি আহিছোঁ যে কি যেতিয়া আৰ্দ্ৰতা কমে তেতিয়া কি হয় বাষ্পীভৱনৰ বেগ দ্ৰুতগতিত বাঢ়িবলৈ ধৰে, হয়নে? ঠিক তেনেদৰে এই প্ৰশ্নটোতো আমি বাষ্পীভৱনৰ আন এটা কাৰক পাওঁ। প্ৰশ্নটোতো কি পালোঁ, বাষ্পীভৱনৰ এটা কাৰক পালোঁ যে কি পৃষ্ঠকালি বাঢ়িলেও কি হয় বাষ্পীভৱনৰ বেগ বা মাত্ৰা বাঢ়িব ধৰে, আৰু যাৰ ফলত কি হয় চাহ বা গাখীৰ প্লেটত খালে সোনকালে ঠাণ্ডা হয় আৰু খাবলৈ সহজ হৈ পৰে। ঠিক আছে, এই পাঠটোৰ প্ৰশ্নাৱলীৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ যাওঁ আজি। ফলত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? এইটো একেবাৰে কি হয় কমন প্ৰশ্ন হয়, এইটো পৰীক্ষাত প্ৰায় আহে, তোমালোকে মন দিবা যে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে। তেন্তে আমি সকলোৱে জানো পক্ষত যিমান পাৰি গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধাটো আমাৰ কাৰণে উচিত। কাৰণ কিয় চোৱা যে কপাহী কাপোৰে আমাৰ দেহৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে, আৰু যাৰ ফলত আমাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে। গম পাইছানে? কি ক'লে যে এই কপাহী কাপোৰে আমাৰ দেহৰ পৰা যিমানখিনি কি হয় ঘাম ওলায় সেইখিনি ভালদৰে শোষণ কৰে আৰু বায়ুমণ্ডললৈ কি কৰে বাষ্পীভৱন কৰি পঠিয়াই দিয়ে, যাৰ ফলত কি হয় আমাৰ শৰীৰটো ঠাণ্ডা হয়, আৰু সেইকাৰণে আমি গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধাটো উচিত। ঠিক আছে, গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকৰ কোনো প্ৰশ্ন থাকে বা তোমালোকৰ কোনটো টপিকত মই ভিডিঅ' বনোৱাটো বিচাৰিছা, সেইটো তোমালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।